চিৰিয়াখানাত আহিছিলোঁ আজি। এয়া ল'ৰাই জুলি আছে দেখিছে, জুলি আছে, জুলনাত জুলে বোলে। গেটৰ পৰা সোমাওঁতে কৈছে মা জুলনাত জুলিম। জুলনাত জুলি আছে। ভাগৰ লাগি গৈছে পাহাৰত উঠোঁতে। সঁচাকৈ চিৰিয়াখানাত আজিকালি চাবলগীয়া একোৱেই নাই। আগতে যিমান জন্তু আছিলে এতিয়া নাই সিমান জন্তু। এই পাৰ্কত আহিছে দেখিছে, পাৰ্কত আহিছে বহুত মানুহ। আজি দেওবাৰ, সেই গতিকে মানুহ আজি বহুত আহিছে। সকলোৱে আজি দেওবাৰ বুলি ছুটি পাইছে। সকলো ফেমিলিৰ লগত অকণমান এনজয় কৰিব আহিছে আৰু বন্ধু বান্ধৱীসকল। কাহ হৈ আছে মোৰ। ঘৰত আলহী আহিছিলে, মোৰ মিষ্টাৰৰ বা হিন্দু এনেকুৱা ল'ৰাটোলৈ আহিছিলে। তেওঁলোকে ক'লে চিৰিয়াখানা ফুৰিব যাম বুলি, তেওঁলোকক লৈ চিৰিয়াখানালৈ আহিছিলোঁ। চিৰিয়াখানাত ফুৰিলোঁ। এয়া দেখিছে ল'ৰাটোৱে খেলি আছে, দেখিছে। লাহেকৈ দিয়া, ভিন্দে ধৰিব দিয়া। একো নহয় দিয়া, ভিন্দে ধৰিব দিয়া, নালাগে এৰি দিয়া। তুমি এৰি দিয়া, মই ধৰিম। দিয়া একো নহয় দিয়া, এৰি দিয়া, লাহেকে এৰি দিয়া, লাহেকে এৰি দিয়া। এয়া আমাৰ বা গাঁৱৰ পৰা আহিছে, চিৰিয়াখানা দেখাব আনিলোঁ। অটো ভিন্দু এইটো বাহঁতৰ ল'ৰা, মোৰ ভাগিন। ভালকে থাকিবা দেই, ভালকে থাকিবা। সোনাই দেখিছে ল'ৰা ছোৱালীবিলাকে ফূৰ্তি কৰিছে। বাবা সোনা, বাবা বাবা জুলিছে, বাবা চাই দিয়া, চাই দিয়া, জানতে बोले चाय दिया हम कर रहे हैं ऐसे हम कर रहे हैं। अब थोड़ा पीछे आओ।